নমস্কাৰ অনামিকা বেপাৰী ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো মৰমৰ ছাত্ৰ-ছাত্ৰীহঁত আজি আমি পঢ়িম শংকৰদেৱ শিশু নিকেতনৰ পাঠ্যক্ৰমৰ আধাৰত তৃতীয় শ্ৰেণীৰ সংস্কৃত বিষয়টোৰ একাদশ পাঠ বাস ৰাহা পাঠটো বাস ৰাহা মানে বাৰৰ কথা কৈছে যেহেতু আমাৰ বাৰ এটা নহয় 7টা সেইকাৰণে বাস ৰাহা হৈছে যেনেকুৱা দিছে ইয়াত ৰবি বাসৰহ মানে ৰবিবাৰ বা দেওবাৰ সোম বাসৰহ মানে সোমবাৰ মংগল বাসৰহ মানে মংগলবাৰ বুধ বাসৰহ মানে বুধবাৰ গুৰু বাসৰহ মানে বৃহস্পতিবাৰ শুক্ৰ বাসৰহ মানে শুক্ৰবাৰ শনি বাসৰহ মানে শনিবাৰ যেহেতু এটা এটাকে বাৰ ইয়াত দিয়া আছে সেইকাৰণে বাসৰহ হৈছে অন্যথা গোটেইকেইটাক মিলি একেলগে বাসৰহ বুলি কৈছে তো আমাৰ সংস্কৃতত কেনেদৰে আমি পঢ়িম ৰবি বাসৰহ সোম বাসৰহ মংগল বাসৰহ বুধ বাসৰহ গুৰু বাসৰহ শুক্ৰ বাসৰহ শনি বাসৰহ ঠিক তাৰপিছতে দিয়া আছে অদ্য মানে আজি তাৰপিছত দিয়া আছে সহ মানে অহাকালি পৰস্যহ মানে অহাকালিৰ পৰহি তাৰপিছত আছে পৰহিয়হ মানে উলটা ফালে দিছে এইটো অদ্য মানে আজি হিয়হ মানে যোৱাকালি পৰহিয়হ মানে যোৱাকালিৰ পৰহি আমি কেনেকৈ পঢ়িম অদ্য সহ পৰস্যহ আজি অহাকালি অহা পৰহি পৰহিয়হ হিয়হ অদ্য আজি যোৱাকালি যোৱা পৰহি ইয়াৰ পিছত আছে অদ্য বুধবাসৰহ অৰ্থাৎ আজি বুধবাৰ আজি কি বাৰ আজি বুধবাৰ সহ গুৰুবাসৰহ আজি যদি বুধবাৰ হয় তেনেহ'লে অহাকালি কি বাৰ হ'ব বৃহস্পতিবাৰ অৰ্থাৎ গুৰু বাসৰহ তেনেহ'লে পৰহি কি বাৰ হ'ব শুক্ৰবাৰ অতএব পৰস্যহ শুক্ৰ বাসৰহ হিয়হ মংগল বাসৰহ অদ্য বুধবাসৰহ আজি বুধবাৰ তেনেহ'লে যোৱাকালি কি বাৰ আছিল মংগল বাসৰহ হিয়হ মংগল বাসৰহ পৰহিয়হ সোম বাসৰহ তেনেহ'লে পৰহি যোৱা পৰহি কি আছিল কি বাৰ আছিল সোম বাসৰহ সোমবাৰ আছিল যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ নমস্কাৰ